ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি উদযাপিত হৈছে গৰু বিহু। বাক্সা জিলাৰ গুৰেশ্বৰৰ কেইবাটাও প্ৰান্তত ৰাইজে পালন কৰিছে হেঁপাহৰ গৰু বিহুটি। ৰাতিপুৱাই গুৰেশ্বৰৰ কেৰপাভিঠা বৰনদী পাৰত দেখা গৈছে গাঁওবাসীয়ে মাহ হালধিৰে গৰুক গা ধোৱাৰ দৃশ্য। পুৱা মাহ হালধি সানি গৰুক গা ধুৱাই গৰু বিহু পালন কৰে। কৃষিজীৱীসকলে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা গীত জুৰি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে। যোৱা বৰ্ষত কোভিডৰ আতংকৰ বাবে অসমীয়া চেনেহৰ বিহুটি অনুষ্টুপীয়াকৈ উদযাপন কৰিবলগীয়া হৈছিল যদিও এইবাৰ গাঁৱৰ সকলো একত্ৰিত হৈ বিহু গীত গাই গাই আজি পুৱাই উলহ মালহেৰে উদযাপন কৰে গৰু বিহু। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, নিউজ এনি লাইভ। আমাৰ অসমৰ বাপুতি সাহোন তিনিটাকৈ বিহু। আজি হ'ল বহাগ বিহু অৰ্থাৎ ৰঙালী বিহু। অইন বেলিৰ দৰে আমি এই বিহুটি উদযাপনৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি এই ৰঙালী বিহুৰ আজি প্ৰথম দিন অৰ্থাৎ গৰু বিহু। এই গৰু বিহু সাধাৰণতে আমাৰ কৃষিৰ লগত জড়িত। অইন বেলিৰ দৰে আমি এই বেলিও আমাৰ এই যিটো নদী বৰনদী আমাৰ দৰং আৰু কামৰূপৰ পূৰ্বত এতিয়া বৰ্তমান বাক্সা আৰু ওদালগুৰিত ভাগ কৰিছে। এই নদীটোতো আমি জনাৰ আগৰ পৰাই এই নদীটোত আমাৰ গাঁৱৰ সমাজৰ সকলোৱে আহি একেলগে গৰুক গা ধুৱাই আমাৰ গৰুৰ পৰম্পৰাগতটো ৰক্ষা কৰি আহিছে। কিন্তু আমি দেখিছোঁ দিনক দিনে আমাৰ গাঁও সমাজত গৰুৰ সংখ্যাবোৰ কমি গৈছে। আমি আশা কৰিছোঁ আমাৰ যি পৰম্পৰা এই পৰম্পৰাগত ৰক্ষা কৰিবলৈ হ'লেও আমি গৰু পুহিব লাগিব। আমি আশা কৰিছোঁ আমাৰ এই চেনেলটোৰ জৰিয়তে আমি আহ্বান কৰিছোঁ যে সকলোৱে যেন এই গৰু পোহাৰ নীতিটো আৰম্ভ কৰে। প্ৰধানকৈ আমাৰ এই বহাগ বিহুটো কৃষিৰ লগত জড়িত। আমি আশা কৰিছোঁ আমাৰ এই কৃষিৰ প্ৰতিও মানুহ আকৰ্ষিত হওক। লগতে আমাৰ যি বিহু আমাৰ বাপুতি সাহোন বিহু, এই বিহু যেন আমাৰ জগত সবাহলৈ লৈ যায় বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যেন আমাৰ অসমৰ স্বাভিমান অসমীয়াৰ স্বাভিমান সকলোৱে যেন প্ৰতিষ্ঠা কৰাৰ কাৰণে উঠি পৰি লাগে, মই সেই অনুৰোধ কৰিছোঁ। আৰু লগতে আমাৰ COVID-19 যি প্ৰট'কল চলি আছে, আমাৰ ইতিমধ্যে স্বাস্থ্য বিভাগেও প্ৰট'কল দিছে। আমি সেই প্ৰট'কল ৰক্ষা কৰি আজি আমাৰ এই গৰু ধোৱা পৰ্বটো আমি চলাই গৈছোঁ। ইয়াতে আমি কোনো ধৰণৰ প্ৰট'কল ভংগ কৰা নাই। আৰু ইয়াৰ জৰিয়তে আমি এটা আশা কৰিছোঁ, আজি গৰু বিহুৰ দিনা আমি আশা কৰিছোঁ যেন আজিয়ে যেন আমাৰ COVID-19 শেষ হওক, এটা শান্তিৰ প্ৰতিষ্ঠা হওক, সকলোৱে সুস্থ সবল হৈ থাকক, আমি সেই আশা কৰিছোঁ।